মধুৰা মোৰতে মোৰাৰো মধুৰা মোৰতে মোৰাৰো মন দেখো হৃদয়ে নমস্কাৰ আজি আমি বিশেষ এগৰাকী অতিথি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অতিথিগৰাকী হৈছে আমাৰ মাজত আছে পল্লৱী দাস বাইদেউ আৰু লগতে বাদ্য সংগত কৰিছে আমি তেখেতৰ নামটো নিজে ক'বলৈ অনুৰোধ জনাম দুৰ্ণজ্যোতি দত্ত আৰু আমি এই দুগৰাকী শিল্পীক আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ সকলোৰে পৰিচিত যিহেতু অসমৰ বিভিন্ন ঠাইত তেওঁ শংকৰদেৱৰ বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ যিসকল আৰাধ্য গুৰু আছে তেওঁলোকৰ ৰচিত গীতসমূহ চৰ্চাৰ জৰিয়তে তেওঁ সমাদৰ লাভ কৰি আহিছে জনমানসত আৰু তেখেতৰ এই গোটেই সংগীতৰ যাত্ৰাটো যিহেতু তেওঁ ভক্তিমূলক গীতৰ পৰা আৰম্ভ কৰি বৰগীত চৰ্চা দিহানাম ইত্যাদিকে কৰি বহুখিনি তেওঁ গীত চৰ্চা কৰি আহিছে সেই আটাইবোৰ গীতৰ কথাৰ ওপৰত আমি তেখেতে কেনেধৰণে গীতৰ যাত্ৰাটো অব্যাহত ৰাখিছে তাৰ ওপৰত কথা দিম বাইদেউ প্ৰথমে আপোনালোক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ হয় আপুনি বৰ্তমান গীতৰ ধাৰাটো কেনেকৈ অব্যাহত ৰাখিছে কিহত ব্যস্ত আছে বৰ্তমান মই লোক সংস্কৃতি যিটো পৰম্পৰাগতভাৱে আমাৰ চলি থকা গীতসমূহ সেই গীতসমূহৰ ওপৰত চৰ্চা চলাই আছোঁ আৰু লোকসংগীত বুলি কওঁতে আমাৰ দিহানামৰ পৰা বহুতখিনি গীত তাতে ভিতৰত সোমাই থাকে দিহানাম আইনাম ধাইনাম বনগীত টোকাৰী নাম দেশ বিচাৰ গীত সেইখিনি তাৰ উপৰিও মই শ্ৰীমন্ত শংকৰ গুৰুজনাৰ বৰগীত মাধৱ গুৰুজনাৰ বৰগীত লগতে আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ গীতৰো মই চৰ্চা কৰি আছোঁ অনুশীলন কৰি আছোঁ আৰু বিভিন্ন ঠাইত মই সৰু সৰু ল'ৰা ছোৱালী অন্যান্য মানে যিখিনি আমাৰ সমাজৰ হৰিজীসকল তেওঁলোককো মই এইখিনি অকণমান মানে আগবঢ়াই দিয়াত মানে অকণমান মানে হেৰি এটা মানে প্ৰস্তুতি মানে লৈছোঁ মই যাতে তেওঁলোকে এইখিনি অধ্যয়ন কৰে আপুনি এতিয়ালৈকে বাণীবন্ধন কৰা যিবিলাক আপোনাৰ অডিঅ' যিবিলাক ভিডিঅ' আকাৰে প্ৰকাশ পাইছে সেইসমূহ আপোনালোকৰ কিমানবোৰ গীত আপোনাৰ এতিয়ালৈকে প্ৰচাৰ হৈছে বুলি ভাবে প্ৰচাৰটো ঠায়ে ঠায়ে প্ৰায় হৈছে অঞ্চল ভিত্তিত মানে কিছুমান গীত আঁকোৱালি লয় তেনেকৈ ঠিক ধৰণে মানে প্ৰতিটো গীতৰ প্ৰতি মোৰ এটা হেৰি আছে ইচ্ছা আছে আৰু সকলো গীত শিকাৰ বা চৰ্চা কৰাৰ মোৰ এটা পৰিকল্পনা আছে সেই গতিকে গীতবিলাক মানে অঞ্চল ভেদে সেই গীতবিলাক আঁকোৱালি লৈছে আৰু বিশেষকৈ মই লখিমপুৰতো তাত 4 মাহ থাকিছোঁ থাকি আমাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ গীতৰ খিনি প্ৰচাৰ প্ৰসাৰৰ কাৰণে কিছুমান হৰিজী বা সৰু সৰু ল'ৰা ছোৱালী
লগত একত্ৰিত হৈ এইখিনি অনুশীলন কৰি আছোঁ কৰা মানে আজি প্ৰায় 1.5 বছৰমান হৈ গৈছে আৰু আপুনি এইখিনিতে এগৰাকী ঘৰৰ যিহেতু গৃহিণী হোৱাৰ উপৰিও আপুনি এই সংগীতৰ যাত্ৰাটোত ইমান বাধাৰ সন্মুখীন হৈছে যিহেতু ঘৰ এখন চলোৱা আৰু সংগীতৰ ধাৰাটো অব্যাহত ৰখা এই ক্ষেত্ৰত আপোনাৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক এইখিনিতে আপুনি কেনেধৰণে এইখিনি কথা ব্যক্ত কৰিব এতিয়া ক'বলৈ গ'লে মই এইখিনি গীতৰ চৰ্চাৰ উপৰিও ঘৰুৱা কামতো ব্যস্ত আছোঁ ঘৰৰ কাম যিখিনি আমাৰ দৈনন্দিন চলি থাকে সেইখিনি কৰাৰ উপৰিও আৰু মই এগৰাকী ছ'চিয়েল ৱৰ্কাৰ মই যিটো আমাৰ ICDS ডিপাৰ্টমেণ্টত মানে মই অংগনবাদী কৰ্মী হিচাপে মই নিয়োজিত হৈ আছোঁ হয় লগতে মই LIC এজেণ্টো হয় 2005 চনত মই LICৰ এজেণ্ট মানে নিৰ্বাচিত হৈছোঁ আৰু বৰ্তমান চলাই আছোঁ ঠিক তেনেধৰণে কিন্তু এইখিনি মানে কৰাৰ ক্ষেত্ৰত ঘৰুৱা যিখিনি কাম কাজ বা যিটো ইঞ্চুৰেঞ্চৰ কামত আগবাঢ়ি যাওঁ সেই কামকেইটাত এতিয়া মানে লাহে লাহে মানে মোৰ সময়টো অকণমান দিবলৈ মোৰ অকণমান অসুবিধা হৈছে যিহেতু সংগীত যাত্ৰাটোত যেনেকৈ মই সোমাই পৰিলোঁ ঠিক তেনেধৰণে বহু ৰাইজে বিচাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গীত পৰিৱেশন কৰিবৰ কাৰণে বিচাৰে বা কৰ্মশালা কৰিবৰ কাৰণে বিচাৰে ঠিক তেনেধৰণে সেইবিলাক সময়ত মানে দিওঁতে মই সেই ইঞ্চুৰেঞ্চৰ সময়টোত মানে মই অকণমান মানে মোৰ আজিকালি মানে অসুবিধা হৈছে সেইখিনি ক্ষেত্ৰত আপোনাক আৰম্ভণিতে এটা কথা কৈছিলোঁ যে আপোনাৰ গীতৰ বাণীবন্ধনৰ কথাটো যিটো আপোনাৰ ষ্টুডিঅ'ৰ ৰেকৰ্ডিং কৰি ভিজুৱেলাইজ কৰি পেলাই এতিয়ালৈকে কিমানটামান গীত আপোনাৰ তেনেকৈ ধৰণে কাৰ গীত আপোনাৰ এতিয়ালৈকে মই ক'বলৈ গ'লে 250মান এনেকুৱা গীত মোৰ মানে ভিডিঅ' মানে ৰেকৰ্ড হৈছে আৰু অডিঅ' ভিডিঅ' তেনেকৈ আৰু যিখিনি নোৱাৰিছোঁ সেইখিনি অডিঅ' হিচাপে দিছোঁ তেনেকৈ মানে গীতখিনি কৰা হৈছে আৰু স্থানীয় যেহেতু ময়ো আগতে প্ৰথমতে আৰম্ভণিতে কৈছোঁ যে অসমৰ বিভিন্ন স্থানত আপুনি গীত পৰিৱেশন কৰিছে বা অঞ্চলভেদে ঘূৰি ফুৰিছে স্থানীয় চাবৰ সমাজখনক লৈ বিশেষকৈ আপোনাৰ যাত্ৰা কেনেকুৱা হৈ আছে বৰ্তমান সংগীতৰ যাত্ৰা প্ৰথম অৱস্থাত মই যিহেতু আমাৰ এতিয়া এই অঞ্চলটো আমাৰ হৰিজীসকল বিশেষকৈ গীত মাতৰ খুব এটা তেওঁলোকৰ খুব মন থাকে কিন্তু তেনেকুৱা এখন মঞ্চ নাপায় সেই মঞ্চখন দিবৰ কাৰণে মই এনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছোঁ বহুতে কেতিয়াবা মোক প্ৰতিবাদো কৰিছে মোক ফোনৰ যোগেদিও মোক কেতিয়াবা মোক মানে বহু ধৰণৰ মানে মানসিক অত্যাচাৰো কৰে কেতিয়াবা অত্যাচাৰ মানে মই যেতিয়া এটা আমাৰ নামঘোষা প্ৰায় মহিলা বা পুৰুষে উভয়ে নামঘোষা গাব জানে আৰু আমাৰ গোটেই ৱৰ্ল্ডত নামঘোষাৰ বিষয়ে সকলোৱে জানে আৰু বহুত ভাষাত ট্ৰেন্সলেট হৈছে কিন্তু আমাৰ যিখন আমি সমাজত আছোঁ মায়ামাৰ সমাজত সেই সমাজখনত আমাৰ মহিলাসকল বহু পিছপৰা গীত মাতৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত আৰু পিছপৰা তেওঁলোকৰ প্ৰতিভা নথকা নহয় কিন্তু প্ৰতিভা আছে কিন্তু তেওঁলোকে এখন মঞ্চ নাপায় সেই মঞ্চখন দিবৰ কাৰণে মই এনেকুৱাকৈও পৰিকল্পনা কৰিছোঁ যাক লৈ আমাৰ সমাজখনে ব্যস্ত এতিয়া যেতিয়া নেকি অনিৰুদ্ধ গুৰুজনাক আমাৰ ৰাইজে মেক্সিমাম ৰাইজে মানে অনিৰুদ্ধ গুৰুজনাৰ বিষয়ে কিবা এটা গীত মাত গালে মানে ভাল পায় সেই তেনেকুৱা ধৰণৰ কথাবিলাক মই যেতিয়া মই ইফালে সিফালে যাওঁতে শুনি পাওঁ তেতিয়া মানে মই এনেকুৱা এটা কৰিলোঁ গুৰুজনাৰ আধ্যাত্মিক জীৱনৰ ওপৰত লিখিত কিবা পাওঁ নেকি বুলি বহু ঠাইত ঘূৰি সেইবিলাক যুগুত কৰি আৰু মই মানে নিজেই তেখেতৰ আধ্যাত্মিক জীৱনৰ ওপৰত দিহা সুৰত গাই তেওঁলোকক মই অকণমান মঞ্চ এখন দিব বিচাৰিছিলোঁ আৰু সাৰ্থক হৈছোঁ লৈছে মই আজি প্ৰায় 2 বছৰ আগত মই ইয়াতে 700ৰ অধিক মহিলাক মই কৰ্মশালাত মানে তেওঁলোকক এই একে ঠাইত নহয় এদিনত মোৰ 3খনকৈ কৰ্মশালা পৰে কেতিয়াবা মই 11:30 বজাত 12 বজাত তেনেকুৱাত সোমাওহি দিনটোত 3খন মই কৰ্মশালা কৰোঁ আৰু সেই মহিলাসকলে খুব ভাল পায় স্থানীয় সমাজত লখিমপুৰতো কৰিছোঁ লখিমপুৰত মই 5খন পঞ্চায়তত কৰিছোঁ আৰু চাবুৱাত প্ৰায়খিনি ঠাইতে মই গৈছোঁ আৰু মহিলাসকলে আৰু এনেকুৱা হয় মানে বিভিন্ন কথা আহি পৰে গীত মাত গাবলৈ যাওঁতে তেওঁলোকক তাত ধৰক
খোল বজাব নিদিয়ে মানে নেগেৰা বজাব নিদিয়ে হাত চাপৰি মাৰিব নিদিয়ে তেনেকুৱা কিছুমান বাধা আছে আমাৰ যেটো ঐতিহ্যৰ পৰা চলি আছে তেওঁলোকে ভাবে যে আমাৰ সমাজখনত হাত চাপৰি মাৰি হৰিনাম নলয় আৰু সেই হৰিনাম যেতিয়া নেকি তেনেকৈ ল'ব নাপায় বুলি কওঁতে মই গুৰুজনাৰ জীৱন দৰ্শনৰ ওপৰত অকমান লিখিত হিচাপে দিহা সুৰত লিখি কেইবাটাও গীত ওলাইছে এতিয়ালৈকে এটা গীত শুনিব পাৰিম তেনে মাজতে ন পাৰি গোপাল সোণাৰ প্ৰভু দেহু দৰিখন মহন্ত কনে দেখিলে নৰহে জীৱন মহন্ত কনে দেখিলে নৰহে জীৱন গোপাল সোণাৰ প্ৰভু দেহু দৰিখন মহন্ত কনে দেখিলে নৰহে জীৱন সংমধ্যে বোলাহকে গজে যেতি জ্ঞান সংমধ্যে বোলাহকে গজে যেতি জ্ঞান শৈলাগ্ৰে বৰিহানিত্য কৰে তেতি জ্ঞান শৈলাগ্ৰে বৰিহানিত্য কৰে তেতি জ্ঞান লক্ষ্য যোজনৰ ঊৰ্ধ্বে মাতণ্ড উদয় নিৰত নিৰজবিক খিত হুয়াৰয় নিৰত নিৰজবিক খিত হুয়াৰয় খুব সুন্দৰ এইখিনিতে আৰু এটা কথা আমি আলোচনা কৰোঁ আপুনি যিহেতু অনিৰুদ্ধদেৱৰ গীতত এতিয়া খোলটো সংগত কৰিলে নহয় জানো হয় তো এই ক্ষেত্ৰতে আপোনাৰ অসুবিধাটো আছে মায়ামৰাৰ সমাজত নহয় জানো এতিয়া এনেকুৱা হৈছে বিভিন্ন ঠাইত যাওঁতে বহুত মানে শতাধিকাৰক মই লগ কৰিছোঁ তেওঁলোকে প্ৰায়ভাগ মানে শতাধিকাৰে মোক কৈছে যে গুৰুজনাই যেটো বৰগীতৰ ধাৰাত অনিৰুদ্ধদেৱৰ গীতখিনি লিখি থৈ গৈছে ৰাগ তেওঁলোকে ৰাগৰ মানে এটা হেৰি দি থৈ গৈছে ৰাগতে গীতবিলাক লিখিছে গতিকে মানে খোলত গালে বেছি ভাল হ'ব কিন্তু এনেকুৱাও মই পাইছোঁ আমাৰ ভকত বৈষ্ণৱে কয় যে আমাৰ গীতখিনি যিহেতু বৰগীত হিচাপে স্বীকৃতি নাপালে গুৰুজনাৰ গীতখিনি গতিকে মৃদংগতে গাব লাগে সেইটো কাৰণে মানে মই এতিয়া প্ৰতিটো নামঘৰে ঘৰে মই গৈছোঁ তাতে মই মৃদংগত মানে চৰ্চাটোক চলাই আছোঁ আৰু প্ৰথম গীতভাগী মই যেতিয়া গোপাল সোণাৰু দেহু দৰিখনৰ এই গীতটি ইউটিউবত এৰিছোঁ সেইটো সম্পূৰ্ণ মানে খোলতে গোৱা হৈছে হয় ইয়াৰ পিছত কিবা ৰাইজৰ প্ৰতিক্ৰিয়া কিবা পাইছে নেকি প্ৰতিক্ৰিয়া মই প্ৰথমে ইমান ভয় খাই আছিলোঁ কিন্তু সকলোৱে আদৰি লৈছে এতিয়া আমাৰ আপুনি এটা কথা অনুভৱ কৰেনে যে অনিৰুদ্ধদেৱৰ যিখিনি গীত আছে সেইখিনি আমাৰ আচলতে স্বৰলিপিখিনি হোৱা নাই বুলি ভাবে নেকি যে তাৰ কাৰণে কিবা কৰাৰ বা সমাজখনে বা বিজ্ঞসকলে কিবা এটা কৰাৰ প্ৰয়োজন আছে বুলি ভাবে নেকি এনেকুৱা হৈছে আমাৰ এতিয়া সমাজখনত শাস্ত্ৰীয় সংগীত শিকা খুবেই কম হয় হয় দুই এজন ল'ৰা ছোৱালীয়ে শিকিছে কিন্তু তেওঁলোকে সদায় মানে ৱেষ্টাৰ্ণ মিউজিকত বেছি গুৰুত্ব দি আছে আমাৰ যিখিনি গীত মাত সেইখিনি তেওঁলোকে অধ্যয়ন চলোৱা নাই আৰু আদৰি মানে সমাজখনে আদৰি নল'ব বুলিয়ে ভাবে নে কি নাজানো কিন্তু খুব কম
আৰু এইখিনিতে আমি আৰু এটা কথা আমি অলপতে শুনিছিলোঁ যে চাবুৱাৰ আশে পাশে যিহেতু মায়ামৰাৰ সত্ৰসমূহৰ প্ৰধান সত্ৰখনেই নিঞ্জীয় সত্ৰত আছে চাবুৱাত আৰু ইয়াৰ পৰাই মায়ামৰা ধৰ্মত প্ৰচলিত যে অনিৰুদ্ধদেৱৰ গীতসমূহক চৰ্চা কৰিবৰ বাবে বাণীবন্ধন কৰিবৰ বাবে চাবুৱাৰ বিধায়ক পুনাকণ বৰুৱাৰ জৰিয়তে বিশেষ এটা পদক্ষেপ গ্ৰহণ কৰা হৈছিলে এই সম্পৰ্কত আলোচনাও যথেষ্ট হোৱা দেখিছিলোঁ আৰু তৰালী শৰ্মা বাইদেউ আহিছিলে কণ্ঠশিল্পী আপুনি বিশিষ্ট কণ্ঠশিল্পী তেখেত আহিছিলে আৰু তেখেতেও এইখিনি বস্তু অধ্যয়ন কৰিছিলে ইয়াৰ পৰ্যায়ত কিবা আপুনি খবৰ পায় নেকি শুনিছিলোঁ আপোনাৰ সৈতেও যোগাযোগ কৰিছিলে হয় নিশ্চয় ডিব্ৰুগড়ত এখন গ্ৰন্থমেলা হৈছিলে এই গ্ৰন্থমেলাত মোক আমাৰ সন্মানীয় বিধায়ক পুনাকণ বৰুৱা ছাৰে মোক খৰচ বহন দি লৈ গৈছিলে আৰু তাতে তৰালী বাইদেউ আহিছিলে আৰু মই সেইদিনাই গোপাল সোণাৰু গীতটো খোলত যিটো পৰিৱেশন কৰিছোঁ সেই গীতটো সেইদিনাই মুক্তি দিছোঁ আৰু মই প্ৰথম সেইখন মঞ্চতে ডিব্ৰুগড় যিটো গ্ৰন্থমেলাৰ মঞ্চতে মই গীত ভাগি পৰিৱেশন কৰিছোঁ আৰু তেতিয়া বাইদেৱে মানে মোক তৰালী বাইদেৱে মোক লগ কৰিলে ক'লে যে তুমি গীতখিনি মৃদংগত গাব লাগিব তুমি আমাৰ ষ্টুডিঅ'লৈ যাব লাগিব তোমাক খৰচ মানে যিখিনি যাতায়াতী খৰচ সেইখিনি মই যাৱতীয় খৰচখিনি মই হেল্প কৰিম তুমি যাব লাগিব তাৰপিছত ঠিক তেনেধৰণে যোগাযোগটো হ'ল বহুত দিন আমি তেনেকৈ কথা বতৰা পাতিলোঁ তাৰপিছত বাইদেৱে ক'লে কি পল্লৱী বাইদেউ আপুনি 5টা গীতৰ সুৰ আপুনি ঠিক কৰক এটা জুবিন দায়ে গাব এটা পাপন মহন্তই গাব আৰু এটা তেখেতেও গাব আৰু এটা আৰু এগৰাকী কেবা মানে মুঠতে 4গৰাকী শিল্পীৰ নাম কৈছিলে আৰু তাৰপিছত এটা গীত আপুনি গাব তেনেকৈ ক'লে তাৰপিছত আমাৰ এতিয়া মাজত জুবিন গাৰ্গ যিহেতু নাই দুখৰ কথা আৰু তেখেতে নিশ্চয় গোৱা হ'লে আমি আশা কৰিব পাৰিলোহেঁতেন যে অনিৰুদ্ধদেৱৰ গীতসমূহ নিশ্চয় প্ৰসাৰ লাভ কৰিলেহেঁতেন আৰু যিসকল যিহেতু তৰালী বাইদেউ আছে তৰালী বাইদেউ নিজে এটা গালেহেঁতেন আমাৰ পাপন দা আছিলে পাপন দায়েও গোৱা হ'লে নিশ্চয় অনিৰুদ্ধদেৱৰ গীতৰ যথেষ্ট প্ৰসাৰ হ'লহেঁতেন ইয়াৰ পিছতো আমি আশা কৰিব পাৰোঁনে যে সেই গীতসমূহ এতিয়া কি পৰ্যায়ত আছে কিবা আপুনি জানে নেকি যিহেতু আমাৰ সৈতে যোগাযোগ নাই তৰালী বাইদেউৰ সেই প্ৰক্ৰিয়াটোৰ লগত যিহেতু আপোনাৰ কিবা খবৰ আছে নেকি হাতত মোৰ লগত প্ৰায় 1 বছৰমানৰ আগত তৰালী বাইদেৱে কথা পাতিছিলে ফোনৰ যোগেদি মই কথা পাতিছিলোঁ আৰু মই কেইবাবাৰো গুৱাহাটী যাবৰ কাৰণে দুবাৰকৈ গুৱাহাটী যাবৰ কাৰণে মই টিকেট মানে ছুপাৰ টিকেট কাটিছোঁ আৰু মোক পুনাকণ ছাৰেও মোক মানে পইচা কেইটকামান সহায় কৰিছিলে মানে মানে যিটো মানে ছুপাৰৰ টিকেটৰ কাৰণে মোক সহায় কৰিছিলে আৰু মই ঠিক তেনেধৰণে মই টিকেট কাটিলোঁ তেওঁ বাইদেউগৰাকীও ক'লে আমাৰ ষ্টুডিঅ'লৈ আহিব আমুক তাৰিখে কিবা 21 তাৰিখ এটা দিছিলে দেই মোক মে' মাহৰ 21 তাৰিখ দিছিলে মোক তাৰপিছত সেই অনুপাতে মই ল'ৰাটোৰ লগত মোৰ ল'ৰাটোৰ লগত মানে টিকেট কাটিলোঁ তাত যাবৰ কাৰণে কিন্তু ৰাতিলৈ মোৰ প্ৰায় 9:30মান বজাত বাইদেৱে মানে মোক ফোন কৰি জনালে আমাৰ ষ্টুডিঅ' খালী নাই 2 দিনমানৰ পাছত আপুনি আহিব আৰু মোৰ সেই টিকেটটো মানে মই তেনেকৈ গ'ল মই যোৱা নহ'ল আৰু তেনেকৈ মই প্ৰায় 5.5 মাহমান বাইদেউৰ কাৰণে ৱেইট কৰিলোঁ বাইদেৱে বিশেষকৈ এইটো ৱেইট কৰিবলগীয়া কথা নহয় মই যদি নিজে অকণমান যদি আৰ্থিকভাৱে যদি সবল হ'লে নিশ্চয় মই গানখিনি এতিয়ালৈকে মই শেষেই কৰিলোঁ হ'লে গাই যিকেইটা স্বৰলিপি ওলালে কিন্তু তেনেকুৱা বাধা বিঘিনি অহাৰ কাৰণে মোৰ গীতখিনিও থাকি গৈছে এতিয়ালৈকে মই 4টা গীত মোৰ কণ্ঠত ওলালে আৰু বাকি আৰু অনিৰুদ্ধদেৱৰ বিৰচিত গীত বাকি মই নিজে লিখা দিহাসুৰৰ সেইখিনি বেলেগ হয় সেই গীতখিনি মই 4টা গীত ওলালে মানে অনিৰুদ্ধদেৱৰ গীতৰ যিটো বাণীবন্ধন কৰা আধুনিক পৰ্যায়লৈ ৰেকৰ্ডিং কৰা বা যি শংকৰদেৱৰ মাধৱদেৱৰ গীতসমূহ যিদৰে ৰেকৰ্ডিং কৰা আছে সেইদৰে অনিৰুদ্ধদেৱৰ গীতখিনিও ৰেকৰ্ডিং কৰা যিটো প্ৰক্ৰিয়া আছিলে সেই প্ৰক্ৰিয়াটো আপুনি অব্যাহত আছে বুলি অনুভৱ বা আপুনি জানিব পাৰে মানে অব্যাহত আছে নিশ্চয় হয় তেওঁলোকৰ তৰালী শৰ্মাৰ নেতৃত্বত যিটো হৈছিলে সেইটো বিষয়ে মই ইমান নাজানিম তাৰ পিছত মোৰ বান্ধৱীসকলে ফোন কৰে যে পল্লৱী তোমাক এনেকৈ গুৱাহাটী মাতিছিলে তৰালী বাইদেৱে তুমি কিয় নগ'লা তুমি মানে কয় আৰু কিছুমান কথা কিন্তু মই সেইটো নহয় মই পুৰা যাবৰ কাৰণে মই ৰেডি হৈছিলোঁ আৰু মোৰ লগত সন্মানীয় মোৰ শ্ৰদ্ধাৰ গুৰু লোকসংগীত ৰত্ন মাধৱ কৃষ্ণ দাস দেৱো মোৰ লগত যাবৰ কাৰণে সাজু আছিল কিয়নো বাইদেৱে মোক নিজেই কৈছিলে তুমি যে যদি আহা মৃদংগ মানে বাদ্য সংগত কৰিবৰ কাৰণে তুমি এজন মানে যিকোনো এজন বাদক লৈ আহিবা
আৰু লগতে বাঁহীৰ কাৰণে বা অন্যান্য মিউজিকখিনিৰ কাৰণে তুমি মানুহ লৈ আহিবা তেনেকৈ কৈছিলা আৰু এতিয়া আমি বাইদেউ এইখিনিতে আৰু এটা কথা কওঁ যে মাধৱদেৱৰ বা শংকৰদেৱৰ গীতসমূহ আপুনি পৰিৱেশন কৰাৰ ক্ষেত্ৰত যি ধৰণে বাদ্য সংগীতৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত যিখিনি সহায় ধৰি লওক যিখিনি আপোনাক সহায় কৰা ব্যক্তিসকলক সকলো আপোনালোকৰ অসুবিধা নাই মানে সহায় কৰাত নহয় জানো মাধৱদেৱৰ কিন্তু অনিৰুদ্ধদেৱৰ গীতৰ ক্ষেত্ৰত কিছু অসুবিধা নিশ্চয় আছে যিখিনি অসুবিধা ধৰি লওক আপোনাৰ যি মৃদংগৰ ঠাইত খোল বজাবলগীয়া হৈছে নহয় জানো সেইখিনি অসুবিধা বা গীতখিনিৰ ক্ষেত্ৰত স্বৰলিপি কাৰো ওচৰত নাই ধৰি লওক তেনেকুৱা ধৰণৰ আপোনালোকে নিজে সৃষ্টি কৰিব লগা হৈছে পুনৰ এনেকুৱা ধৰণৰ কিছু যান্ত্ৰিক যিখিনি কথা বতৰা মইতো ভাবাই নাছিলোঁ জীৱনত যে মই গুৰুজনাৰ গীত এনেকৈ মই গাবৰ কাৰণে মোক মুকলি কৰি দিব মই যে সেইটো কাৰণে মই নিজকে ভাবোঁ মই বহুত সৌভাগ্যৱতী কিয়নো 423 বছৰলৈকে যেতিয়া নেকি গীতখিনি স্বৰলিপিসহ গাবৰ কাৰণে কোনো এগৰাকী শিল্পী মানে আগবাঢ়ি নাহিলে আৰু মোৰ শ্ৰদ্ধাৰ সন্মানীয় স্বৰলিপি কৰা বাইদেউ নিজৰা বাইদেৱে 2013 চনতে তেওঁ গীতখিনি স্বৰলিপি কৰিছে কিন্তু বহুত মানুহ বিচাৰিলে নাপালে লাষ্টত মোক মানে ফেচবুকত মোক চিনাকি আৰু তাৰপিছত মই মানে গুৰুজনাৰ গীত এভাগি মই নিজে লিখা দিহাসুৰত গাইছিলোঁ আৰু সেই গীতটো খুব প্ৰচাৰ হৈছিল আৰু সকলো ৰাইজে আদৰি লৈছিলে আৰু সেই গীতৰ মাধ্যমেৰে মোৰ লগত চিনাকি তেওঁ ফেচবুকত আৰু পাছত মানে কি হ'ল বচা পথাৰত এখন মানে আমাৰ আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ জন্ম জয়ন্তীত অধিৱেশনত আহিছিলে তেতিয়া মই তাত 40 গৰাকী মহিলালৈ মই গীত পৰিৱেশন কৰিব গৈছোঁ গুৰুজনাৰ গীত অনিৰুদ্ধ গুৰুজনাৰ মই লিখা গীতটো আৰু তাৰপিছত সেই বাইদেউগৰাকী আহি মানে খুব মোক মানে লগ কৰিবলৈ বিচাৰিলে আমি সুকীয়াকৈ অকণমান আলোচনাত বহিলোঁ আৰু তেওঁ মোক সেইদিনা মোক এখন কিতাপ মোক হাতত তুলি দিছে গুৰুজনাৰ বিৰচিত যিখিনি তেওঁ স্বৰলিপি কৰিছে সেইখিনিলৈ আপুনি এতিয়া বৰ্তমান সেইখিনি চৰ্চা কৰিছোঁ আৰু এতিয়া মই আৰু এটা ক'বলৈ মানে মনত পৰিছে আমাৰ শ্ৰদ্ধাৰ সন্মানীয় গুৰু মাধৱকৃষ্ণ দাসদেৱেও স্বৰলিপি কৰিছে গুৰুজনাৰ গীতৰ ওপৰত আৰু সেইখিনি খুব সোনকালে মুক্তি পাব বুলি মই ভাবিছোঁ যিহেতু 182টা গীত 182টাৰ পৰা 10টা গীতহে স্বৰলিপি ওলাইছে মানে অনিৰুদ্ধদেৱৰ 182টা গীত আপুনি সংগ্ৰহ কৰিছে বা আপুনি পাইছে গীতখিনি পাইছোঁ স্বৰলিপি মাত্ৰ মই 10টা গীতৰ পাইছোঁ এতিয়া আমাৰ গুৰুজনা মাধৱকৃষ্ণ দাসদেৱে স্বৰলিপি কৰিছে তেওঁ ঠিক আছে আমি আৰু কথা পাতিম আমাৰ মায়ামৰা ধৰ্মৰ যিবিলাক সত্ৰ আছে সত্ৰসকলৰ সত্ৰাধিকাৰ আৰু বৈষ্ণৱ ধৰ্মৰ এই বৈষ্ণৱসকলৰ সহায় সহযোগিতা কেনে পাইছে আৰু তেওঁলোকে কেনেধৰণে আপোনাক সহযোগিতা আগবঢ়াইছে বুলি আপুনি অনুভৱ কৰে আৰু প্ৰয়োজন আছে নেকি তেওঁলোকে অধিক আপোনাৰ সহযোগিতা কামনা কৰে নেকি সত্ৰাধিকাৰসকলৰ ওচৰত মই নিজেই গৈছোঁ কেইবাখন সত্ৰত গৈছোঁ মই তেওঁলোকেতো সদায় মোক প্ৰেৰণাই দিছে আৰু খোল বা মৃদংগত পৰিৱেশন কৰিব লাগিব বুলি তেনেকুৱা কোৱা নাই তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো নাই কোৱা তেওঁলোকে কোৱা নাই খালি মই বেছি দিন হোৱা নাই ডঙৰচুকৰ যিটো ফুলাম নামঘৰ তাত মই গীত পৰিৱেশন কৰিব গৈছিলোঁ আৰু তাত মই গুৰুজনাৰ অনিৰুদ্ধ গুৰুজনাৰ গীত পৰিৱেশন কৰোঁতে মই মৃদংগত কৰিছোঁ তেতিয়া সকলোৱে ভাল পাইছে তাৰ পাছতে মোক কাকপথাৰ এজন সত্ৰাধিকাৰে মোক ওচৰলৈ মাতি তেওঁ ক'লে তুমি গীতখিনি গুৰুজনাৰ গীতখিনি খোলত গাবা তেনেকৈ ক'লে এতিয়া এনেকুৱা হৈছে কিছুমানে কৈছে মৃদংগত গাব লাগে কিছুমানে কৈছে খোলত গাব লাগে কিন্তু গীতখিনি ওলালে বহুত ভাল পাব এইটো মই বুজি পাইছোঁ আৰু আদৰি লৈছে আপোনাৰ চৰ্চা কৰাত অসুবিধাটো সৃষ্টি হৈছে একো অসুবিধা হোৱা নাই এই প্ৰথম পোন পৰ্যায়ত মই ভক্তিমংগল ঘোষা মানে কেইটামান গাওঁতে মোক বহুত মানসিকভাৱে অত্যাচাৰ মানে চলাইছে কেনেকুৱা ধৰণৰ অত্যাচাৰ মই মানে জেলত যাব লাগে জেলত কোনে কৈছে সেইটো কথা মই এতিয়া সমাজকে নামখাৰ ক'লে ভাল নহ'ব চাগে আচ্ছা ঠিক আছে মোক মানে কৈছে ৰঙাঘৰক ভাত খুৱাব লাগিব সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে মহিলাগৰাকীক তেনেকুৱা ডাঙৰ নামঘৰৰ মানে বহুত আছিলে তাতে ভকত বৈষ্ণৱ বহুত আছিলে তাতে মোক মানে শুভাৰম্ভণি কৰিবৰ কাৰণে মাতিছিলে গীতেৰে তাৰপিছত পোনপ্ৰথমে নামঘৰত সকলো ভকত বৈষ্ণৱ বহিলে তাৰপিছত মই গীত পৰিৱেশন কৰিলোঁ আৰু তেতিয়া সভা একো মানে হোৱা নাই কোনো ধৰণৰ একো কাৰ্যসূচী লোৱা নাই মোৰ প্ৰথম গীত হৈছে তেতিয়া মানে মই তাৰপিছত গীত পৰিৱেশন কৰাৰ পাছত যেতিয়া মোক চাহ খাবলৈ লৈ গ'ল তাৰ পাছত তেনেকুৱা ধৰণৰ আলোচনা হৈছে আৰু মই তেতিয়া হাৰ মানা নাই মই ভাবিছোঁ যে নিশ্চয় এইটো মোক এটা শক্তি দিছে
আৰু মই মানে তেনেকে মই আগবাঢ়ি যাবলৈ মই তেতিয়া বেছি প্ৰেৰণাহে পাইছোঁ হয় হয় এইখিনিতে আপুনি যিহেতু গোটেই আপোনাৰ সংগীতৰ যাত্ৰাটো শাস্ত্ৰীয় সংগীতৰ ওপৰতে আপুনি অব্যাহত ৰাখিছে নহয় এইখিনি এতিয়া নতুন চামৰ যিহেতু আধুনিক গীতৰ প্ৰতি বেছি আকৰ্ষিত হৈছে এই ক্ষেত্ৰত আমি পুৰণি যিটো আমাৰ নিজৰ যিটো নিজস্বতা বুলি ক'ব লাগিব আমাৰ গুৰুসকলে যিটো দেখুৱাই যোৱা যিটো পথ তেওঁলোকে যিখিনি চৰ্চা কৰি গৈছে সেইখিনিতে যিহেতু মানুহৰ গোটেই সম্পূৰ্ণ অন্তৰ আত্মা মানুহৰ নিজকে বিচাৰি পোৱা জীৱনৰ মূল্যবোধ সেই গোটেইখিনি কথা এই গীতসমূহতে সোমাই আছে যিহেতু তেনেস্থলত আমাৰ অভিভাৱকসকল বা উঠি অহা প্ৰজন্মই এই গীতসমূহ চৰ্চা কৰাৰ ক্ষেত্ৰত কিবা আপুনি অনুৰোধ বা আহ্বান জনাব নেকি তেওঁলোকলৈ নিশ্চয় জনাম কিয়নো ইমান সুন্দৰ গীত ইমান সুন্দৰ মানে ভাবিব নোৱাৰা সুন্দৰ সুন্দৰ গীত তেওঁলোকে আমাক দি থৈ গৈছে আমি মাত্ৰ আমি গাব লাগে আমি চৰ্চা কৰিব লাগে আৰু এইটো এটা এনেকুৱা হৈছে মানে গুৰুজনাৰ গীতখিনি আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ গুৰুজনাৰ গীতখিনি বিশেষকৈ এতিয়ালৈকে বহুত প্ৰসাৰ হ'লহেঁতেন কিন্তু স্বৰলিপি নোহোৱাৰ ফলত মানুহে গাবলৈ ভয় খাই আছিলে হয় হয় সেইটো এটা মই মূল কাৰণ বুলি ভাবো আৰু আমাৰ মানে কি হয় মানে বেছি সংখ্যক লোকে গীত চৰ্চা কৰিছে গীত গাইছে কোনোবাই বিখাৰ হৈছে কিবা হৈছে এইটো মই নকওঁ কিন্তু এই গীতখিনিৰ প্ৰতি অকমান আওকাণ মানে বাধা বহুত আছিলে বাধা আহি থাকে তেনেকুৱা সেইটো কাৰণেও গীতখিনি ধৰক প্ৰচাৰ নহলে আৰু নৱপ্ৰজন্মক মই এইটোৱে আহ্বান জনাম যে তেওঁলোকে গীতখিনি গাওক আৰু এই গীতৰ মাজত নিজৰ জীৱনশৈলী নিজে কেনেকৈ জীৱন যাপন কৰিব পৰা যায় সেইখিনি তেওঁলোকে তাতে গীতৰ মাজতে পাব আৰু কুসংস্কাৰ অপব্যৱহাৰ যিটো মানে মানুহৰ প্ৰভাৱ পেলাই জীৱনত তেনেকুৱাখিনি মানে সেইখিনিৰ পৰা আঁতৰি থাকিব আমাৰ নৱপ্ৰজন্ম যদি আমি তেনেকে যদি আধ্যাত্মিকতাত ল'ৰা ছোৱালীসকলক যদি আমি আগবঢ়াই দিব পাৰো নিশ্চয় ল'ৰা ছোৱালীয়ে মানে তাৰ কাৰণে এইটো অভিভাৱকসকলে ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰাও নহয় কৰিছে কিন্তু মই লখিমপুৰত যেতিয়া গৈছিলো মোৰ লগত ভিডিঅ' আছে এতিয়া কিমান সৰু সৰু ল'ৰা ছোৱালীয়ে মানে গাবলৈ ইমান ইচ্ছা প্ৰকাশ কৰিছে কেতিয়াবা মোক 4টা মানে সময় কোনো হেৰি নাই ৰাতিপুৱা 4টা বজাতো মোক ফোন মাৰে সুধে ৰাতি 11টা বজাতো ফোন কৰে বাইদেউ এই গীতটো এনেকে সুৰটো পাহৰি গৈছিলো বোলে এনেকে গাইছো আপুনি চাওকচোন এনেকুৱা কিন্তু সেই মানে খুব ভাল লাগে কিবা এটা উৎসাহটো বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে শিকিছে আৰু নিশ্চয় শিকিব আৰু গীতখিনি মাত্ৰ আমি গাই শুনাব লাগিব ল'ৰা ছোৱালীয়ে যদি শুনিবলৈ নাপায় তেনেহলে কেনেকে গাব আপোনাৰ যিহেতু কথা ক'লে এইখিনিতে কেৱল চৰ্চা কৰি থাকিলেই নহ'ব ইয়াকতো আমি আনে শুনিব পৰাকৈ আনে শিকিব পৰাকৈ ইয়াকতো বান্ধি বন্ধনৰ প্ৰয়োজনটো নিশ্চয় আছে এইটো যথেষ্ট মানে এটা অৰ্থৰ প্ৰয়োজন এই ক্ষেত্ৰত আপোনাৰতো যথেষ্ট অসুবিধা হৈছে তো এই নিশ্চয় অনুভৱ কৰিছোঁ আপুনি যিটো পৰিৱেশৰ পৰা আপুনি ওলাই গৈছে এই পৰিৱেশটোৰ পৰা আপুনি নিজৰ অনুভৱখিনি আপুনি কওকচোন আপোনাৰ কেনে অৱস্থাৰ পৰা আপুনি আৰ্থিক দুৰৱস্থাৰ পৰা এতিয়া মই সঁচাকৈ মোৰ বহুত আশা আছে আমাৰ বহুত গীত আছে আমাৰ লোক সংস্কৃতিৰ যিখিনি পৰম্পৰাগতভাৱে চলি থকা গীত বহুত গীত আছে বহুত সুন্দৰ সেই গীতবিলাক শুনিলে আমাৰ ল'ৰা ছোৱালীয়ে বিদেশী গীতলৈ ইমান ধাউতি নেমেলিবই কিন্তু আমি কি মানে সেইখিনিত অকণমান সকলোৱে গুৰুত্ব দিয়া দৰকাৰ আৰু মই আৰ্থিকভাৱে সঁচাকৈ মই দুৰ্বল সেইটো সকলোৱে জানে মই কোৱাৰ কোনো প্ৰয়োজনে নাই আৰু এইখিনি ক্ষেত্ৰত মোক সহায় নকৰাও নহয় বহুত কেইজন কৰিছে আৰু যাকে মানে যি ব্যক্তিৰ ওচৰলৈ যাওঁ তেওঁলোকে নিশ্চয় মোক সহায় আপুনি চৰকাৰীভাৱে বা কিবা সাহায্যপ্ৰাপ্ত বা স্থানীয় প্ৰতিনিধিসকলৰ জনপ্ৰতিনিধিসকলৰ কিবা সহযোগিতা চৰকাৰী ফালৰ পৰা মই এনেকৈ এককালীন সাহায্য এটা পাইছিলোঁ 50,000 এটা পাইছিলোঁ আৰু বাকী মই তেনেকৈ পোৱা নাই কিন্তু আজি মই ষ্টুডিঅ'ৰ মজিয়াত ক'বই লাগিব সন্মানীয় বিধায়ক চাবুৱা মানে আমাৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাদেৱে কিবা এটা মানে 10,000 টকা এটা মোক এনেকৈ দিছে গীতৰ মানে হয়তো ভৱিষ্যতে তেওঁ দিবও পাৰে আৰু এতিয়া প্ৰথমবাৰৰ বাবে তেওঁ মোক এনেকৈ সহায় কৰিছে আৰু গীতখিনিত যিমানখিনি মই গীত এতিয়া আজিলৈকে ওলাইছে সম্পূৰ্ণ আমাৰ গুৰুজনাৰে মানে গীতখিনি মোক
বিনামূলীয়াকৈ বহুতখিনি গীত কৰি দিছে তেখেতে যথেষ্টখিনি সহযোগিতা হৈছে আৰু আগবঢ়াইছে। অনিৰুদ্ধদেৱৰ গীত কেইবাটাও গীত নিজৰা গগৈ বাইদেৱে তেওঁ মানে প্ৰডিউচ কৰিছে গোটেইখিনি যিমানখিনি খৰচা হৈছে এইখিনিতে আমাৰ যিহেতু সময় কম আমি আপোনাক ধন্যবাদ জনাইছোঁ আশা কৰোঁ ভৱিষ্যতৰ দিনত আপোনাৰ এই সংগীত যাত্ৰা অধিক প্ৰসাৰ আৰু প্ৰচাৰ হওক ৰাইজে আদৰি লওক আপোনাৰ সুস্বাস্থ্যও কামনা কৰিছোঁ আৰু ভৱিষ্যতে আপুনি সংস্থাপিতও হওক আৰ্থিকভাৱে এইখিনিও আমি আশা কৰিছোঁ আৰু শেষত আমি অনুষ্ঠান সামৰণিত আমি এটি গীতেৰে কাৰ গীত গাব আপুনি সেই গীতেৰে আমি সামৰণি মাৰিব খুজিছোঁ হয় গীত এতিয়া মই বেছিকৈ গীত গোৱা হয় মোৰ লোকগীত লোকগীত বেছি গাওঁ আৰু লোকগীতৰ কাৰণেই মই আজি সমাজখনে মোক লোকগীত গাই বুলি সকলোৱে জানে হয় এটা লোকগীত এটাই গাম আৰু ধন্যবাদ প্ৰভু নাৰায়ণ দিয়া দৰ্শন সুখে দুখে থাকো প্ৰভু চিন্তিয়া চৰণ প্ৰভু নাৰায়ণ দিয়া দৰ্শন সুখে দুখে থাকো প্ৰভু চিন্তিয়া চৰণ প্ৰভু নাৰায়ণ এক বৃত্ৰ জামিল মন্দমতি পাপশীল হৰি নামত নাই তাৰ মতি এক বৃত্ৰ জামিল মন্দমতি পাপশীল হৰিৰ নামত নাই তাৰ মতি মৃত্যুকালে জানিলে পুত্ৰৰ নাম ধৰি ডাকে মৃত্যুকালে জানিলে পুত্ৰৰ নাম ধৰি ডাকে সেই নামে পাইলা মুক্তি প্ৰভু নাৰায়ণ দিয়া দৰ্শন সুখে দুখে থাকো প্ৰভু চিন্তিয়া চৰণ প্ৰভু নাৰায়ণ ৰত্নাকৰ দৈছো এক পাপৰ নাহি শেষ হৰিৰ নামত নাই তাৰ মতি ৰত্নাকৰ দৈছো এক পাপৰ নাহি শেষ হৰিৰ নামত নাই তাৰ মতি মৰা গছৰ নাম লৈ তাতে হৈ পাপ ক্ষয় মৰা গছৰ নাম লৈ তাতে হৈ পাপ ক্ষয় সিয়ে হ'ল লিখি বাল্মীকি প্ৰভু নাৰায়ণ দিয়া দৰ্শন সুখে দুখে থাকো প্ৰভু চিন্তিয়া চৰণ প্ৰভু নাৰায়ণ তুমিয়েই দয়া ভাল তুমিয়েই জমকাল তুমিয়েই অগতিৰ